হাই হেল্ল' নমস্কাৰ সকলোলৈকে গৰম কেনেকুৱা পাইছে ৰাইজ এফালে চুনুবা আৰু মই আজি আহি আছোঁ তিনচুকীয়ালৈ বুলি এতিয়া আমি আহি পাইছোঁহি এইডোখৰ আজিকালি বাৰু গেলা গেলা নুগুন্ধায় কাৰণ ৱালখন দি দিলে যে সেইডোখৰ পাইছোঁহি গৰমত আকৌ ৰেল গেটখন পেলাই দিলে নহয় আৰু ৰ'বলগীয়া হ'ল কি হৈছে জানো ট্ৰেইনখন আগলৈ গৈছে এবাৰ পাছলৈ আহিছে এবাৰ বহুত দেৰি ৰ'বলগীয়া হ'ল তাত আমাৰ আকৌ এই কিমান কভাৰ কিনে ভগৱানেহে জানে অলপ দিনৰ পিছত কভাৰৰ দোকান দিব পাৰিব আজি আকৌ এটা ল'লে এইফালে মোক দীপান্বিতা বাই দিলেহি মিঠা পাত এখন তাকে বোলো খাই লওঁ আমাৰ লগত আজি দীপান্বিতা বাও আহিছিলে এইফালে ধুনীয়াকৈ মিঠা পানখন খাই চাই আহি আছিলোঁ তেনেকুৱাতে 99ৰ দোকানখন দেখিলোঁ নহয় বোলো সোমাই যাওঁ তাতো এপাক দোকানখনতে আমি তিনিজনীয়ে কিবা কিবি ল'লোঁ আমাৰ আকৌ চুনুৰ ছেফটিটো মেইন দেই চলাই যাওঁতেতো হেলমেটটো পিন্ধে দোকানৰ ভিতৰতো ধুনীয়াকৈ হেলমেটটো পিন্ধি আছে এফালে কিবা কিবি লোৱা হ'ল আৰু তাৰপিছতে যিকেইটা কাম আছিলে কৰি মেলি আমিও এতিয়া ঘৰলৈ বুলি ঘূৰি আহিছোঁ এনেকৈতো জামত স্কুটি মই এনেও চলাব নোৱাৰোঁ বহুত বেছিয়ে ভয় লাগে মই তাতে চাপৰ মানুহ স্কুটিখন ঢুকি নাপাম ধামকৈ লুটি খাই পৰিম আৰু এইফালে এতিয়া ঠাণ্ডা হাৱা খাই আহি আছোঁ এইফালে চকলেট এটাও খাই ল'লোঁ আজি ভিডিঅ'টো ইমানেই আছিলে বাই বাই